আজি আমাৰ ক্লাউড কিচেনত ট্ৰাই কৰিলো এটা নতুন ৰেচিপি কোৰিয়ান্ডাৰ পৰ্ক ধনিয়াৰ সৈতে গাহৰি মাংস লগত দিলো ঘৰৰে চুকাপাত কেটামান আৰু দিলো আদা নহৰু আৰু জলকীয়া তাৰ বাহিৰে একো মছলা অকনো তেল ব্যৱহাৰ কৰা নাই গাহৰিখিনি বইলত বহাই থৈ ফাৰ্ষ্টতে এই পেষ্টটো ৰেডি কৰি ললো বইল কৰা গাহৰিখিনি কাঢ়ি থৈ গৰম কেৰাহীত সেই গাহৰিখিনি দি দিলো আৰু তেল নুলোৱালৈকে ভাজি থাকিলো তেল ওলোৱাৰ লগে লগে তাত দিলো পিঁয়াজ অকণমান নিমখ আৰু অকণমান হালধি আৰু তাৰ পাছতেই দি দিলো সেই মিক্স কৰি থোৱা পেষ্টটো এতিয়া আৰু বেলেগ কাম নাই ভালকৈ আধা ঘণ্টামান মিডিয়াম ফ্লেমত ভাজক বা পানী দি উতলাওক সেইটো আপোনালোকৰ কথা কিন্তু একেবাৰে জুল কৰি নাখাব অকণমান গ্ৰেভি কৰি খাওক চাওক কি টেক্সচাৰ খাই যে কি মজা লাগিছিল মই আপোনালোকক এতিয়া মুখেৰে ভাষাৰে বুজাব নোৱাৰো নিজে এবাৰ ট্ৰাই কৰি চাওক ভাল পালে নিশ্চয় কমেন্ট কৰি জনাব